নমস্কাৰ বন্ধুসকল, আপোনালোকৰ আগত লৈ আহিছোঁ মোৰ ইউটিউব চেনেল আছাম ইনফ'ৰ। আজিৰ এটা বাতৰি আপোনালোকৰ লগত লৈ আহিছোঁ। দেশৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনধাৰীসকলৰ বাবে সুখবৰ, বৃদ্ধি পালে পেঞ্চন। ইয়াৰ বিষয়ে লৈ আহিছোঁ দেশৰ চৰকাৰীসকল কৰ্মচাৰীসকল পেঞ্চনধাৰীসকলৰ বাবে সুখবৰ। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিছে কৰ্মচাৰীসকলৰ এডাৰ্নেছ এলাউন্স ডাটা। ৫% বৃদ্ধি কৰিছে এই ডাটা। পূৰ্বৰ 12%ৰ পৰা 17%লৈ বৃদ্ধি কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তৰ পৰা লাভৱান হোৱা 50% চৰকাৰী আৰু 62 লাখ পেঞ্চনধাৰী। চলিত বৰ্ষৰ 1 জুলাইৰ পৰাই কৰ্মচাৰীসকলে লাভ কৰিব এই বৰ্ধিত ডাটা। ডাটা হৈছে চৰকাৰী কৰ্মচাৰীসকলে যাতে সুচলভাৱে চলিব পাৰে তাৰ বাবে প্ৰদান কৰা হৈছে এক ডাটা। দেশৰ সামগ্ৰীৰ মূল্যৰ ওপৰত নিৰ্ভৰ কৰিয়ে প্ৰদান কৰা হৈছে এই ডাটা। আৰু এটা সুখবৰ লৈ আহিছোঁ, আৰু আশা কৰ্মীসকলৰ বাবে সুখবৰ এটা লৈ আহিছোঁ। আৰু আশা কৰ্মীসকলৰ বাবে সুখবৰ। দেশৰ চৰকাৰী কৰ্মচাৰী পেঞ্চনধাৰীসকলৰ লগতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আশা কৰ্মীসকলৰ বাবেও দিলে সুখবৰ। বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা। 10,000 টকাকৈ বৃদ্ধি কৰিলে মাহেকীয়া দৰমহা। কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰে কৰিলে এই ঘোষণা। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। আজি যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে ইয়াতে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ।